সকলোকে নমস্কাৰ এডুট্ৰাষ্টৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম আজি আমি আলোচনা কৰিম জেনেৰেল নলেজৰ কেইটামান বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকে ভাল ধৰণে প্ৰশ্ন উত্তৰখিনি চাব আৰু যিমান পাৰে আয়ত্ত কৰিবলৈ চাব এইকেইটা কোৱেশ্চন আপোনালোকৰ আহিবলগীয়া ADRE আসাম পুলিচ APDCL বা অসমৰ অন্যান্য পৰীক্ষাসমূহত যথেষ্ট কামত আহিব এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ফাৰ্ষ্ট কুৱেশ্চনটো হৈছে Who is referred to as Grand Old Man of India? Grand Old Man of India বুলি কাক কোৱা হয়? অপশ্যন কেইটা হৈছে খান আব্দুল গফৰ খান, লাল বাহাদুৰ শাস্ত্ৰী, জয়প্ৰকাশ নাৰায়ণ নে দাদাভাই নৰজী? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দাদাভাই নৰজীক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলিও কোৱা হয় মনত ৰাখিব নেক্সট কুৱেশ্যন Who wrote the book অসমীয়া ল'ৰাৰ মিত্ৰ অসমীয়া ল'ৰাৰ মিত্ৰ গ্ৰন্থখন কোনে লিখিছিল অপশ্যনবোৰ আমি চাই লওঁ আহক আনন্দৰাম ঢেকিয়াল ফুকন SK ভূঞা HK বৰপূজাৰী আনন্দৰাম বৰুৱা এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো কি হ'ব পাৰে আপোনালোকে এবাৰ ট্ৰাই কৰি চাওক শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ল'ৰাৰ মিত্ৰ গ্ৰন্থখন লিখিছিল আপোনালোকে মনত ৰাখি থব এইটো কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থকা দেখা যায় এতিয়া আহক নেক্সট কুৱেশ্যন দ্য আলিগড় মুভমেণ্ট ৱান্টেড টু আলিগড় আন্দোলনৰ জৰিয়তে কি কৰিব বিচৰা হৈছিল বাৰু অপশ্যন কেইটা চাই লওঁ আহক ৰিভাইভ ইছলাম বা ইছলাম ধৰ্ম পুনৰুজ্জীৱিত নে পাৰ্টিশ্যন ইণ্ডিয়া ভাৰত বিভাজন নে পিউৰিফাই ইছলাম ধৰ্ম শুদ্ধিৰ কাৰণে হৈছিল নে ওপৰৰ এটাও নহয় আপোনালোকে এবাৰ চেষ্টা কৰি চাওক কিয়নো মই কোৱাতকৈ আপোনালোকে নিজে যদি পাৰে সেইটো আৰু বেছিকৈ ভাল আপোনালোকৰ বাবে সেইটো পুৰা পাৰ্মানেণ্টকৈ মনত ৰৈ যায় তেনেকুৱা প্ৰশ্নবোৰ গতিকে আপোনালোকক মই অলপ সময় দিছোঁ 3 ছেকেণ্ডমানকৈ সময় দি যাম প্ৰত্যেকটো প্ৰশ্নত আপোনালোকে সেইকণ সময়ৰ ভিতৰত উত্তৰটো দিবলৈ চাব এতিয়া আপোনালোকে 3 ছেকেণ্ডৰ ভিতৰত ভাবি চাওক তাৰপিছত মই আপোনালোকক উত্তৰটো কৈ আছোঁ শুদ্ধ উত্তৰটো হৈছে ৰিভাইভ ইছলাম অৰ্থাৎ অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ ইছলাম ধৰ্ম পুনৰুজ্জীৱিত কৰিবলৈ বিচৰা হৈছে আলিগড় মুভমেণ্টৰ জৰিয়তে ঠিক আছে নেক্সট কুৱেশ্যন ইউটিলিটেৰিয়ানিজম ৱাজ ফাউণ্ডেড বাই হোম উপযোগিতাবাদৰ উদ্ভাৱন কোনে কৰিছিল অপশ্যন কেইটা হৈছে জেৰেমি বেন্থাম লৰ্ড উইলিয়াম বেণ্টিং লৰ্ড মেকলে লৰ্ড ৰিপন শুদ্ধ উত্তৰটো কি হ'ব পাৰে এবাৰ আপোনালোকে চেষ্টা কৰি চাওক শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জেৰেমি বেন্থামে উপযোগিতাবাদৰ উদ্ভাৱন কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়েৰ ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যন কেইটা দিয়া হৈছে 1935 1949 1947 1951 শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1935ৰ 1 এপ্ৰিলৰ দিনাখন ভাৰতৰ ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰা হৈছিল হু ৰোড দ্য বুক ড্ৰেইন অফ ৱেল্থ গ্ৰন্থখন কোনে লিখিছিল অপশ্যন কেইটা মই পঢ়ি দিছোঁ দাদাভাই নৰজী লালা লাজপত ৰায় জৱাহৰলাল নেহৰু গোপাল কৃষ্ণ গোখলে এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো মই অলপ পিছত আপোনালোকক কৈ আছোঁ তাৰ আগতে আপোনালোকে চেষ্টা কৰক শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দাদাভাই নৰজীয়ে ড্ৰেইন অফ ৱেল্থ গ্ৰন্থখন লিখিছিল ইন হুইচ ষ্টেট অফ ইণ্ডিয়া পঞ্চায়তী ৰাজ ৱাজ ইন্ট্ৰডিউচড ফৰ দ্য ফাৰ্ষ্ট টাইম ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে পঞ্চায়ত ব্যৱস্থা আৰম্ভ হৈছিল অপশ্যন কেইটা দিয়া হৈছে গুজৰাট তামিলনাডু অন্ধ্ৰপ্ৰদেশ নে ৰাজস্থান শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাজস্থানৰ নগৰ ডিষ্ট্ৰিক্টত প্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভ হৈছিল আপোনালোকে ডিষ্ট্ৰিক্টৰ নামটো পাৰিলে মনত ৰাখি থ'ব কিয়নো কেতিয়াবা প্ৰশ্নত সোধা দেখা যায় এতিয়া আহক নেক্সট কুৱেশ্যন Where is the headquarter of Asian Development Bank? এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন কেইটা আমি চাই লওঁ আহক অপশ্যন এত আছে টকিঅ'
অপশ্যন বি মানিলা, অপশ্যন চি ছিংগাপুৰ, অপশ্যন ডি বেংকক। শুদ্ধ উত্তৰটো কি হ'ব পাৰে এবাৰ আপোনালোকে ট্ৰাই কৰি চাওক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেনিলাত এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয়টো অৱস্থিত। এতিয়া প্ৰশ্ন হ'ল মেনিলা ক'ত অৱস্থিত নহয়নে? মেনিলা ফিলিপিনছত অৱস্থিত। ঠিক আছে, এনেধৰণৰ হেডকোৱাৰ্টাৰ ৰিলেটেড কুৱেশ্যনবোৰ আপোনালোকে যিমান পাৰে মন দি শুনিবলৈ চেষ্টা কৰিব। বেছিভাগ পৰীক্ষাতে হেডকোৱাৰ্টাৰ ৰিলেটেড কুৱেশ্যন প্ৰায় থাকেই, গতিকে আপোনালোকেও যিমান পাৰে মনত ৰাখিব। এতিয়া আহক নেক্সট কুৱেশ্যনটো চাওঁ। Which book of Shankardeva was supposedly written in one night? তলত উল্লেখিত কোনখন গ্ৰন্থ শংকৰদেৱে এৰাতিৰ ভিতৰতে লিখি উলিয়াইছিল? অপশ্যনকেইটা চাই লওঁ আহক। কীৰ্তন ঘোষা, গুণমালা, পাৰিজাত হৰণ নে ওপৰৰ এটাও নহয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুণমালা। নেক্সট কুৱেশ্যনটো হৈছে অসীমত যাৰ হেৰাল সীমা উপন্যাসখনৰ লেখক বা লেখিকা কোন? এই উপন্যাসখন আমি প্ৰায়বোৰেই পঢ়িছোঁ নহয়নে? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে সেইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। এইটো কুৱেশ্যন আপোনালোকৰ বাবে আছে। এতিয়া আহক নেক্সট কুৱেশ্যনটো চাই লওঁ। হু ইজ ছেড টু বি দ্য ফাউণ্ডাৰ অফ ভোৰতাল নৃত্য? ভোৰতাল নৃত্য কোনে সৃষ্টি কৰিছিল? অপশ্যনকেইটা মই আপোনালোকক পঢ়ি দিছোঁ। শংকৰদেৱ, নৰহৰি বুঢ়াভকত, মাধৱদেৱ নে ওপৰৰ এটাও নহয়? প্ৰথমতে আপোনালোকে এবাৰ চেষ্টা কৰি চাওকচোন, তাৰপিছত মই উত্তৰটো কৈ আছোঁ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নৰহৰি বুঢ়াভকত। ঠিক আছে, নেক্সট কুৱেশ্যন। দেওধনী নৃত্য ইজ পাৰফৰ্মড ইন হুইচ টেম্পল? দেওধনী নৃত্যটো কোনটো মন্দিৰত প্ৰদৰ্শন কৰা হয়? অপশ্যনকেইটা চাই লওঁ আহক। দৌল গোবিন্দ টেম্পল, কামাখ্যা টেম্পল, নেঘেৰিটিং টেম্পল নে উগ্ৰতাৰা টেম্পল? এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো কি হ'ব বাৰু? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কামাখ্যা মন্দিৰত দেওধনী নৃত্য প্ৰদৰ্শন কৰা হয়। নেক্সট কুৱেশ্যন। লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধিটো কোনে প্ৰদান কৰিছিল? অপশ্যনকেইটা হৈছে আছাম লিটাৰেচাৰ ছ'চাইটি, আছামিজ লিটাৰেচাৰ ছ'চাইটি, আছাম সাহিত্য সন্মিলনী, আছাম সাহিত্য সভা। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যন কোনটো হ'ব বাৰু? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধিটো প্ৰদান কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে দ্য গুৰুদ্বাৰা এট ধুবুৰী ৱাজ ফাউণ্ডেড বাই হোম? ধুবুৰীত কোনজন গুৰুৱে গুৰুদ্বাৰা নিৰ্মাণ কৰিছিল? অপশ্যনকেইটা হৈছে গুৰু গোবিন্দ সিং, গুৰু টেগ বাহাদুৰ, গুৰু নানক নে গুৰু অৰ্জুন সিং? এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো কি হ'ব পাৰে এবাৰ আপোনালোকে ট্ৰাই কৰি চাওক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৰু টেগ বাহাদুৰে ধুবুৰীত গুৰুদ্বাৰা নিৰ্মাণ কৰিছিল। কনকলতা বৰুৱা ৱাজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং ফ্ৰীডম মুভমেণ্ট? কনকলতা বৰুৱা কোনটো আন্দোলনৰ লগত জড়িত আছিল? অপশ্যনকেইটা মই পঢ়ি দিছোঁ। চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট অৰ্থাৎ আইন অমান্য আন্দোলন, কুইট ইণ্ডিয়া মুভমেণ্ট, নন কোঅপাৰেশ্যন মুভমেণ্ট নে ওপৰৰ এটাও নহয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কনকলতা বৰুৱা কুইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰতীয় আন্দোলনৰ লগত জড়িত আছিল। আৰু তেওঁক ক'ত হত্যা কৰা হৈছিল সেইটো আপোনালোকে বাৰু জানেনে? তেওঁক গহপুৰত হত্যা কৰা হৈছিল। নেশ্যনেল হাইৱে ডাজ নট পাছ থ্ৰু হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ইন আছাম? ৰাষ্ট্ৰীয় ঘাইপথ অসমৰ কোনখন জিলাৰ মাজেৰে যোৱা নাই? অপশ্যনকেইটা দিয়া হৈছে চিৰাং, বাক্সা, দক্ষিণ শালমৰা আৰু মানকাছাৰ নে ডিমা হাছাও? শুদ্ধ উত্তৰটো কি হ'ব পাৰে এবাৰ আপোনালোকে চেষ্টা কৰি চাওক। উত্তৰটো মই কৈ আছোঁ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দক্ষিণ শালমৰা আৰু মানকাছাৰৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ যোৱা নাই। পদ্মশ্ৰী যাদৱ পায়েং প্লান্টেড হুইচ অফ দ্য ফলোয়িং ফৰেষ্ট? পদ্মশ্ৰী যাদৱ পায়েঙৰ নাম আপোনালোকে সকলোৱে শুনিছে। এতিয়া প্ৰশ্নত সুধিছে তেওঁ কোনখন ফৰেষ্ট
নিজৰ ফালৰ পৰা বনাইছিলে? অপশ্যনকেইটা হৈছে বৰনদী ফৰেষ্ট, মলাই ফৰেষ্ট, বৰাইল ফৰেষ্ট নে দিহিং ফৰেষ্ট? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মলাই ফৰেষ্টখন যাদৱ পায়েঙে বনাইছিলে। ঠিক আছে, নেক্সট কুৱেশ্যন। Which among the following rivers of Assam originates in the Naga Hills? তলত উল্লেখিত কোনখন নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈছে আমাক সুধিছে। অপশ্যনকেইটা আমি চাই লওঁ আহক। ভোগদৈ নদী, বেকী নদী, ডিক্ৰং নদী নে ওপৰৰ এটাও নহয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভোগদৈ নদীখন নগা পাহাৰৰ পৰা উৎপত্তি হৈছে। Which of the following translated book is known as Garland of Praises? তলত উল্লেখিত কোনখন গ্ৰন্থৰ অনুবাদক গাৰ্লেণ্ড অফ প্ৰেজেছ বুলি কোৱা হয়? অপশ্যনকেইটা চাই লওঁ আহক। ভক্তি ৰত্নাৱলী, নামঘোষা, গুণমালা নে ভাগৱত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গুণমালাখনৰ অনুবাদ কৰিছিল বেণুধৰ ৰাজখোৱাই আৰু নাম দিছিল গাৰ্লেণ্ড অফ প্ৰেজেছ বুলি। এতিয়া অৰিজিনেল গুণমালাখন কোনে লিখিছিল সেইটো অলপ আগতে মই আপোনালোকক কৈ গৈছিলোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গুণমালাখন লিখিছিল আৰু এৰাতিৰ ভিতৰতে লিখি উলিওৱা বুলি এটা বিশ্বাস আছে। ৱৰ্ল্ডছ বিগেষ্ট ড্ৰাই ফিছ মাৰ্কেট ইজ লোকেটেড ইন? পৃথিৱীৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত? এইটো আপোনালোকে জানিব লাগে। বাৰু আহকচোন অপশ্যনকেইটা চাই লওঁ। জাগিৰোড, শিৱসাগৰ, গুৱাহাটী নে নগাঁও? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জাগিৰোডত পৃথিৱীৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে নামবৰ ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? নামবৰ অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? অপশ্যনকেইটা আমি চাই লওঁ আহক। শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড় নে কাৰ্বি আংলং? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কাৰ্বি আংলং জিলাত নামবৰ অভয়াৰণ্য অৱস্থিত। হু গেভ দ্য টাইটেল সুধাকণ্ঠ টু ভূপেন হাজৰিকা? ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধিটো কোনে প্ৰদান কৰিছিল? অপশ্যনবোৰ আমি চাই লওঁ আহক। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, আনন্দ চন্দ্ৰ বৰুৱা নে ওপৰৰ এটাও নহয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আনন্দ চন্দ্ৰ বৰুৱাই ভূপেন হাজৰিকাদেৱক সুধাকণ্ঠ উপাধিটো প্ৰদান কৰিছিল। হু ফৰ্মড নটৰাজ থিয়েটাৰ, দ্য ফাৰ্ষ্ট কমাৰ্চিয়েল মোবাইল থিয়েটাৰ গ্ৰুপ অফ আছাম? অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ নটৰাজ থিয়েটাৰ কোনে গঠন কৰিছিল? অপশ্যনকেইটা দিয়া আছে। ৰতন লহকৰ, সদা লহকৰ, অচ্যুত লহকৰ নে ব্ৰজ শৰ্মা? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অচ্যুত লহকৰে অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ নটৰাজ থিয়েটাৰখন গঠন কৰিছিল। ডিকম টি ষ্টেট ইজ চিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? ডিকম চাহ বাগিচা অসমৰ ক'ত অৱস্থিত? অপশ্যনকেইটা হৈছে যোৰহাট, নগাঁও, উত্তৰ লখিমপুৰ নে ডিব্ৰুগড়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ডিব্ৰুগড় জিলাত ডিকম চাহ বাগিচা অৱস্থিত। নেক্সট কুৱেশ্যন। লোকটাক লেক ইজ চিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ মণিপুৰ? লোকটাক হ্ৰদ মণিপুৰৰ কোন জিলাত অৱস্থিত? অপশ্যনকেইটা হৈছে ইম্ফল ইষ্ট, ইম্ফল ৱেষ্ট, বিষ্ণুপুৰ নে ওপৰৰ এটাও নহয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বিষ্ণুপুৰত লোকটাক হ্ৰদটো অৱস্থিত। নেক্সট কুৱেশ্যন। Which of the following states is not included in the 6th schedule of the Indian Constitution? তলত উল্লেখিত কোনখন ৰাজ্য 6 নম্বৰ অনুসূচীৰ অন্তৰ্ভুক্ত নহয়? অপশ্যনকেইটা হৈছে মেঘালয়, ত্ৰিপুৰা, মিজোৰাম নে মণিপুৰ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মণিপুৰ 6th স্কেডিউলৰ অন্তৰ্ভুক্ত নহয়। হু ৱাজ দ্য ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই? প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল? বৰপাত্ৰ গোহাঁই পদটো আহোমসকলে আৰম্ভ কৰিছিল, হয়নে? এতিয়া আমাক সুধিছে প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল? অপশ্যন এ কনচেং,
অপশ্যন বি মোমাই তামুলী, অপশ্যন চি চুপিম্ফা নে অপশ্যন ডি মণিৰাম দেৱান। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কনচেং আছিল প্ৰথম বৰপাত্ৰ গোহাঁই। নেক্সট কুৱেশ্যন, জয়সাগৰ টেংক ৱাজ বিল্ড বাই ৰুদ্ৰ সিংহ ইন মেমৰি অফ হিজ। জয়সাগৰ পুখুৰী ৰুদ্ৰসিংহই কাৰ স্মৃতিত বনাইছিল সেইটো আমাক প্ৰশ্নত সুধিছে। অপশ্যন কেইটা হৈছে ফাদাৰ, মাদাৰ, ছিষ্টাৰ নে ডটাৰ। উত্তৰটো হৈছে অপশ্যন বি মাদাৰ। ৰুদ্ৰসিংহই মাকৰ স্মৃতিত জয়সাগৰ পুখুৰীটো খন্দুৱাইছিল আৰু মাকৰ নাম কি সেইটো আপোনালোক সকলোৱে নিশ্চয় জানে, জয়মতী, নহয়নে? এতিয়া আহক নেক্সট কুৱেশ্যনটো চাই লওঁ। হু ৰেপ্ৰেজেণ্টেড দ্য মোগল ছাইড ইন দ্য ট্ৰিটি অফ ঘিলাঝাৰিঘাট। ঘিলাঝাৰিঘাটৰ চুক্তিত মোগলৰ হৈ কোনে প্ৰতিনিধিত্ব কৰিছিল? অপশ্যন এটি আছে ৰামসিংহ, অপশ্যন বি মিৰ জুমলা, অপশ্যন চি বাদাউনী, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মিৰ জুমলাই মোগলৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। ঠিক আছে, এতিয়া আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰটো প্ৰশ্ন আমি চাম। Which of the following states of India does not share its boundary with Myanmar? ভাৰতৰ কোনখন ৰাজ্যই ম্যানমাৰৰ লগত সীমা ভাগ বতৰা নকৰে? অপশ্যন কেইটা চাই লওঁ আহক। অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড নে অসম। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অসমে ম্যানমাৰৰ লগত সীমা শ্বেয়াৰ নকৰে। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।